বন্ধু বান্ধৱীসকল, আমি মাছ মাংস খোৱাবোৰে নিৰামিষ খাবলৈ কেতিয়াবা বৰ টান পাওঁ নহয়নে বাৰু? কিন্তু উপায় নাই, নিৰামিষটো আমি খাবই লাগিব। আজিকালি আকৌ বিভিন্ন বেমাৰ আজাৰৰ পৰা মচুৰ দালি খাব নোৱাৰা হ'লোঁ নহয়, সেয়েহে মগু দালিকে বনাওঁ বুলি ল'লোঁ। মগু দালি ঢেকীয়া শাকৰ লগত খাই বৰ ভাল লাগে। এয়া বাৰীৰে কেইডালমান ঢেকীয়া শাক তুলি অনা আছিলে আৰু লগতে ধুনীয়াকৈ ধুই ঢেকীয়া শাকখিনি বাছি ল'লোঁ। ঢেকীয়া শাকখিনি বাছি এয়া কেৰাহীত গৰম হ'ল আৰু ইয়াত দিলোঁ তেল আৰু ইয়াত মই কেইটামান পাঁচফোৰণ দি দিছোঁ আৰু লগে লগে মই ইয়াত অলপমান কুটি থোৱা পিঁয়াজো দি দিলোঁ। তেল মৰা দাইলত গোটা জিৰা বৰ ধুনীয়া এটা সোৱাদ আহে নহয়নে? সেয়েহে মই কেইটামান গোটা জিৰা লৈ ভাবিলোঁ অকণমান খুন্দনাৰে খুন্দি দিওঁ যাতে তাৰ গোন্ধটো আৰু ধুনীয়াকৈ আহে। এয়া চাওকচোন, ধুনীয়াকৈ খুন্দি মই ভালদৰে গুড়া নোহোৱাকৈয়ে এনেকৈ তেলতে দি দিছোঁ। তেতিয়ালৈকে পিঁয়াজখিনিও অকণমান ৰঙচুৱা হৈছিলে আৰু ইয়াত মই অকণমান হালধিও দি দিছোঁ। দি ভালকৈ লৰাই ইয়াত মই কুটি থোৱা ঢেকীয়া শাকখিনি ধুনীয়াকৈ দি দিলোঁ। বন্ধু বান্ধৱীসকল, ঢেকীয়া শাকখিনি ভালদৰে ভাজিব লাগিব দেই, নহ'লে ইয়াৰ বিজলুৱা ভাৱটো নমৰিব। সেয়েহে মই ভালদৰে এটোপো পানী নিদিয়াকৈ ধুনীয়াকৈ ভাজি লৈছোঁ আৰু ভাতকেৰেলা কেইডোখৰমানো আছিলে। দাইলত ভাতকেৰেলা দিলে খাই ভাল লাগে, ঘৰৰ ভাতকেৰেলা। সেয়েহে ঢেকীয়া শাকখিনিৰ লগতে ভাতকেৰেলাখিনিও ধুনীয়াকৈ ভাজি ল'লোঁ। এয়া চাওকচোন, ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে আৰু অকণমান লাগি ধৰাৰ দৰে হৈছে। তথাপিও মই এটোপো পানী দিয়া নাই, নহ'লে হয়তো ঢেকীয়া শাকখিনি বিজলুৱা ভাৱটো নমৰিবও পাৰে। এতিয়া মই ইয়াত দাইলখিনি দি ধুনীয়াকৈ কিছু সময় ফ্ৰাই কৰিম। দাইলখিনি এটা সুন্দৰ হালধীয়া বৰণ অহাৰ পাছত মই ইয়াত পানী দিম। এয়া চাওকচোন, ধুনীয়াকৈ দাইলখিনি অকণমান লাগি ধৰিবলৈ লৈছে, তথাপিও ধুনীয়া হৈছে আৰু সুন্দৰকৈ হালধীয়া বৰণটো আহি গৈছে। বন্ধু বান্ধৱীসকল, দাইলত যে সদায় গৰম পানী দিব, তেতিয়াহ'লে দাইলখন বেছি জুতি হয়। ঠাণ্ডা পানী অৱশ্যে নিদিলে ভাল পৰাপক্ষত। আপোনালোকে চাগে গৰম পানীয়ে ব্যৱহাৰ কৰে নহয়? এয়া চাওক, মই গৰম পানী ঢালি দিলোঁ ইয়াত। উতল আহিবলৈ লোৱাত দাইলখন ইণ্ডাকশ্যনলৈ ট্ৰান্সফাৰ কৰি দিলোঁ। সেয়া মান ধনিয়া দি দিছোঁ ওপৰত। ইমান যে ধুনীয়া লাগিছিলে খাবলৈ। এয়া অৱশেষত আমাৰ দাইল হ'ল ৰেডি। মান ধনিয়াৰ সৈতে ঘৰৰ ঢেকীয়া আৰু ঘৰৰ ভাতকেৰেলাৰ বৰ ধুনীয়া এটা গোন্ধ আহিছিলে, খাই বহুত ভাল লাগিছিলে। আৰু এইবাৰ কঁঠালগুটি কেইটামান আছিলে, তাকে বোলো বইল কৰি ধুনীয়াকৈ ভাজিম। সেয়েহে ধুনীয়াকৈ কুকাৰত দি ইয়াত অলপ পানী দি নিমখ দি ঢাকোনখন লগাই গেছত বহাই দিলোঁ। ধুনীয়াকৈ বইল কৰি ল'ম আৰু মই ইয়াত 5-6টামান চিটি মাৰিছোঁ যাতে কঁঠালগুটিকেইটা সিজি ফাটি যায়। এয়া চাওকচোন, সিজাৰ পাছত ধুনীয়াকৈ ফাটি ফাটি গৈছে। তেতিয়া ফ্ৰাই কৰিলে খাবলৈ বেছি ধুনীয়া হয়। এয়া উলিয়াই লোৱাৰ পাছত দেখিছোঁ ইমান ধুনীয়াকৈ ফাটি গৈছে। বাকলিখিনি গুচাওঁতে অকণো কষ্ট হোৱা নাই। ৰঙা বাকলিখিনিও ধুনীয়াকৈ এৰ খাই গৈছে। চাওকচোন, এয়া ধুনীয়াকৈ সহজতে বাকলিখিনি এৰুৱাই ল'লোঁ। এনেকৈ ফ্ৰাই কৰিলে খাবলৈ বেছি সোৱাদ হয়। আৰু এয়া হৈ গ'ল বাকলি গুচাই লোৱা কঁঠালৰ গুটি ৰেডি। আৰু এইখিনি মই এতিয়া ফ্ৰাই কৰিবলৈ ইয়াত ল'ম এটা মিডিয়াম চাইজৰ পিঁয়াজ। এনেকুৱা চাইজৰ এটা পিঁয়াজ লৈ ল'লে হৈ যাব। আৰু মই কেইকোহমান নহৰু দিলেও ভাল লাগে, সেয়েহে মই নহৰু কেইকোহমান দিছোঁ ইয়াৰ পৰা। আৰু এইখিনি ধুনীয়াকৈ ধুই পখালি কুটি ল'ম। আৰু এইফালে কেৰাহী গৰম হৈ গৈছে, ইয়াত দি দিছোঁ তেল আৰু ইয়াত লগে লগে দি দিছোঁ কুটা নহৰুখিনি আৰু পিঁয়াজখিনি। দি অলপ সময় লৰাই থাকিম। ইয়াতে মই দি দিছোঁ হালধি আৰু নিমখ। ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ভাজি ইয়াত কঁঠালগুটিখিনিও মই দি দিম। কঁঠালগুটিখিনি দি দিয়া ক্লিপটো আচলতে নাহিলে, কঁঠালগুটিখিনি লৰাই থকা অৱস্থাতহে মই অকণমান আপোনালোকক দেখুৱালোঁ। যিহেতু কঁঠালগুটিখিনি আমি সিজাই লৈছিলোঁ, সেয়েহে বেছি সময় নাভাজিলেও হ'ব। এয়া চাওকচোন, ধুনীয়াকৈ ৰঙচুৱা হোৱাৰ পিছত মই নমাই দিছোঁ। দেখিবলৈ যে ইমান ধুনীয়া হৈছিলে আৰু খাই যে সঁচাকৈয়ে ভাল লাগে। কঁঠালগুটি আৰু এনেও খাই ভাল লাগে, ফ্ৰাই কৰিলে আৰু ভাল লাগে। মই এনেকৈ আজি দিনৰ ভাতসাঁজ ধুনীয়াকৈ খালোঁ। আপোনালোকৰ কেনেকুৱা লাগিল জনাবচোন।